আমাৰ দেহাই জানেনে সাপোৰ্ট নিদেকে বহিব পৰা হৈছে লগতে হাত চাপৰিও মাৰিব পৰা হৈছে কিবা ফুটি লাগিলে হাত চাপৰি মাৰে সঁচাকৈ মনটো বৰ বেছি ভাল লাগে আৰু ডিউটিৰ পৰা অহাৰ পিছত তাই মোক নেৰেই মানে আৰু ময়ো তাইক এৰিব মন নাযায় আৰু এয়া ধুনীয়াকৈ তাইৰ লগত খেলি আছোঁ তাৰপিছত আজি দিনটোৰ ঘটনা কওক আপোনালোকক আৰু এয়া চুলিখিনি চাওকচোন কি অৱস্থা হৈছে একদম বেয়া হৈ গৈছে চুলিখিনি তো যিহেতুকে কেয়াৰ কৰিব নোৱাৰোঁ ইফালে চাকৰি ইফালে বাচ্চা এতিয়াতো আৰুৱে নোৱাৰা হৈছোঁ ইফালে ঘৰ তো চুলিখিনি কাটি দিলোঁ আপোনালোক নেক্সট ভিডিঅ'ত দেখাম তাৰপিছত এয়া চাওকচোন ডিউটিৰ পৰা অহাৰ পিছত তাই মোৰ লগত কেনেকৈ একদম মানে লাগি থাকিব চাই থাকিব মোৰ মুখখনৰ ফালে আৰু তাইৰ লগত এটা ৰীল বনালোঁ তো তাইক সময় দি আছোঁ চাওকচোন আৰু ইমান ধুনীয়াকৈ হাঁহি আছে আৰু মা জানানে টাইমেই নাপায় তাইক বহুত বেছি মৰমত ৰাখে যিহেতুকে নাতিনীয়েক হয় আৰু মই যিহেতু নাথাকোঁ মা দেউতাই ধুনীয়াকৈ মৰম কৰি ৰাখে গা চা ধুৱাই ৰেডি কৰাই ৰাখিছে আৰু এতিয়া মোৰ বৰ বেছি আৰাম হৈছে আৰু এয়া চাওকচোন মাৰ হাতৰ ভাত সাজ আৰু এয়া ভাতকেইটা ধুনীয়াকৈ তৃপ্তিৰে খাই ল'লোঁ আৰু এই আছে গধূলিৰ সময় তাইৰ কাৰণে কেইটামান বস্তু আনিছিলোঁ আৰু মোৰ কাৰণেও আনিছিলোঁ লাগতিয়াল ঠাণ্ডাত পিন্ধা তো এয়া তাই ধুনীয়াকৈ তাই বস্তুকেইটাৰ লগত খেলি আছে সৰু বেবী যিহেতুকে নতুন বস্তু পালে খুব ভাল পায় আৰু তাইৰ লগত ময়ো খেলি আছোঁ আৰু মোৰ চবতকৈ তাইৰ লগত খেলা টাইমখিনিয়ে বহুত বেছি ভাল লাগে ডিউটিৰ ফ্ৰী টাইমত তাইৰ লগত টাইম স্পেণ্ড কৰি মোৰ বৰ বেছি ভাল লাগে আৰু এয়া হৈছে গধূলিৰ সময় আৰু আমাৰ ছোৱালীজনীও আহি পালে আৰু ভাবিছোঁ সকলোৰে কাৰণে চাহ বনাওঁ এয়া আৰু ধুনীয়াকৈ চাহ মিঠাই আছিলে মিঠাই চাহ ধুনীয়াকৈ খাই লৈছোঁ আৰু জানেনে এতিয়া মোৰ সঁচাকৈ ভাল লাগে মা দেউতাৰ লগত থাকি আৰু আমি যিহেতু তিনিজনী ছোৱালী ন তিনিওজনে কৰ্মব্যস্ততাত বাহিৰত থাকিব লগা হয় এইকেইদিন মই ঘৰৰ পৰাই ডিউটি কৰি আছোঁ যিহেতুকে আৰু এতিয়া মা দেউতাৰ লগত থাকিব পাইছোঁ মনটো বৰ বেছি ভাল লাগিছে আৰু কি জানেনে মাক দেউতাকৰ অনুভৱটো যেতিয়া দূৰত থকা যায় তেতিয়াহে গম পোৱা যায় ওচৰত থাকিলে গম নাপায় যে তেওঁলোকে কিমান কষ্ট কৰি অকলে অকলে ঘৰত আছিলে আমি তিনিজনী যেতিয়া হোষ্টেলত আছিলোঁ বা চাকৰি সূত্ৰে বাহিৰত থাকোঁ মই এতিয়া থাকিব পাই বৰ বেছি ভাল লাগিছে আৰু গধূলি এনেকৈ ধুনীয়াকৈ তিনিওজনে চাহ খাই আড্ডা মাৰি মানে বিভিন্ন ধৰণৰ কথা বতৰা কৈ টিভি চাই চাহ খাই কথা বতৰা কৈ আছোঁ আৰু সঁচাকৈ ভাল লাগিছে আৰু মা দেউতাই কিমান বেছি কষ্ট কৰে আমাৰ কাৰণে ন সেই ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম সেইকাৰণে ভিডিঅ' কৰি ৰাখিছোঁ ভৱিষ্যতে চাব পাৰোঁ যিহেতুকে দেউতাই ফটো ভিডিঅ' কৰি একদম বেয়া পায় তথাপিও মই ৰাখিছোঁ আৰু মোৰ চুলিকেইডাল দেখি পাইছেনে কিমানখিনি চুটি কৰি ৰাখিলোঁ আৰু তো আজিৰ ভিডিঅ'টি ইমানে যদি ভাল পালে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজত চাই আছে প্লিজ ফ'ল' কৰিব আৰু মায়ে গম পোৱা নাই যে মই ভিডিঅ' কৰিছোঁ ধুনীয়াকৈ টিভি চাই আছে তো থাকক কেতিয়াবা স্মৃতি হৈ কেতিয়াবা চাব পাৰিম তো আজিলৈ আহিছোঁ বাই